সুপ্ৰভাত। পুৱাতে উঠি মেলি জুই কাষত বহি আছোঁ। খুব ঠাণ্ডা এইকেইদিন, খুব ঠাণ্ডা কাৰণে জুই চৌকাত বহি এনেকৈ কিবা জুইত বনাই থাকিব পালে ভাল লাগে। আৰু মই তেনেকৈ আজি গৰম ভাতৰ লগত খাবৰ কাৰণে কণী বনালোঁ। কণী মই বেলেগ ধৰণে বনাইছোঁ। এনেকৈ বনালে দালি চালি নহ'লেও হয়, আৰু খুব খৰখেদা হ'লে এনেকৈ বনাই মেলি খাব পাৰি। আমি যিহেতু এনেও গাঁৱলীয়া, গাঁৱত বৰ বেছি 2-3খন চব্জি বনায়ো নাথাকোঁ, আৰু বনাবলৈ এলাহ লাগে আৰু সময়ো নিমিলেগৈ। সেইটো কাৰণে এনেকৈ কেতিয়াবা বনাই খাওঁ, আৰু গৰম ভাতৰ লগত এনেকৈ বনাই খালেও হৈ যায়। তো আজি মই এনেধৰণে তেল নিমখ দি কণীকেইটা এনেকৈ দি ল'লোঁ, আৰু লগত পিঁয়াজ দিম। কেতিয়াবা বৰ খৰখেদা হয় কামবোৰ কৰিবলৈ, সেইকাৰণে খৰখেদা হোৱাৰ কাৰণে এনেকৈ মই প্ৰায় বনাই খাওঁ। আৰু আজি আপোনালোককো দেখাওঁ বুলি দেখুৱাইছোঁ। আৰু এতিয়া মই লাইপাত, ঠাৰিবিলাক নহয়, এইখিনি মিহি মিহিকৈ কাটি ল'লোঁ। লাইপাত এনেও কেঁচাকৈয়ে খাব পাৰি, কিন্তু ইয়াত কণীৰ লগত বনাইছোঁ যদিও ইয়াত অলপ কেঁচা কেঁচা ভাৱ এটা থাকিব। ইয়াৰ কেঁচা ভাৱটো হ'লে বেছিয়ে ভাল লাগে। আপোনালোকেও কেতিয়াবা এনেকৈ ট্ৰাই কৰি চাবচোন, যদি খোৱা নাই আগতে কেতিয়াও। সৰু ল'ৰা ছোৱালীয়ে এনেকৈ কেঁচা চব্জি খাবলৈ বেয়া পায়। বেলেগৰ কথা নকওঁ বাৰু, কিন্তু আমাৰ ছোৱালীজনীয়ে যে সেউজীয়া চব্জি একেবাৰে নাখায়, আৰু সেউজীয়া চব্জিটো চবৰ কাৰণে ভাল নহয়নে? সেইকাৰণে মই এইটো ছিষ্টেম কৰোঁ, কেতিয়াবা এনেকৈ বনাই মেলি দিলে কণীও খায়, লগতে সেউজীয়া শাকো খাব পায়। আৰু মই এই ধৰণে বনালোঁ, আৰু তাই দেখিও ভাল পায়। এনেকৈ বনাই খালে তাই খায়, আৰু ল'ৰা ছোৱালী খালে মাকহঁতৰ মনবোৰ ভাল লাগে নহয়নে? আৰু মই এনেকৈ কেতিয়াবা মাজে সময়ে বনাই খুৱাওঁ। আপোনালোকেও যদি কেতিয়াও এনেকৈ বনাই চাবচোন। লাই পাতৰ লগত যদি মিহি মিহিকৈ এনেকৈ কণীৰ লগত ভাজি খোৱা হয়, খুব ভাল লাগে। আৰু ভিডিঅ'টো যদি এতিয়ালৈকে আপোনালোকে যদি এনেকৈ বনোৱা নাই, কেতিয়াবা বনাই খাবচোন। আৰু ভিডিঅ'টো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো টিপি দিব। আৰু এয়াই, ধন্যবাদ।